হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু APSC ষ্টাডি হাব। নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল, মই বৰষা। আজি হ'ল 3 নৱেম্বৰ আৰু মই আপোনালোকলৈ আজি লৈ আহিছোঁ দ্য হিন্দু নিউজ পেপাৰ ডেইলি এডিশ্যনৰ ইম্পৰ্টেণ্ট নিউজ আৰু ইম্পৰ্টেণ্ট এডিটৰিয়েল। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো যদি এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে APSC ষ্টাডি হাব বুলি, তাতো জইন হৈ লওক কাৰণ আমি তাত ফ্ৰী মেটেৰিয়েলছ আৰু ন'টিফিকেশ্যনছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ আমি বিনামূলীয়াকৈ প্ৰভাইড কৰি আছোঁ। এতিয়া আহকচোন যি ইম্পৰ্টেণ্ট নিউজ আৰু এডিটৰিয়েলসমূহ চাওঁ। নিউজটো হৈছে ৱৰ্ল্ড লিডাৰ্ছ প্লিডছ টু ছেভ ফৰেষ্ট কাট মিথাইন এমিশ্যনছ 90 কাউণ্ট্ৰিজ জইন US EU প্লেন এট COP26 ইণ্ডিয়া চাইনা ৰাছিয়া য়েট টু চাইন আপ। আমি যোৱাকালিও COP26 ছামিটৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনালোক কোনোবাই যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব আৰু আপোনালোকৰ এই এডিটৰিয়েলটো আপোনালোকৰ 9টাৰ ভিতৰত মই দিয়ে দিওঁ। আপোনালোকে সোনকালে চাব, যিহেতু নিউজ পেপাৰ পঢ়ি আপোনালোকে যিকোনো ছাবজেক্ট আপোনালোকে পঢ়িব পাৰে। চ' ৰুটিন তেনেকৈ বনাই লওক আৰু ডিচিপ্লিনকৈ প্ৰিপেৰেশ্যন আপোনালোকে কৰি থাকক। প্ৰথম নিউজটোত কৈছে বন্ধুসকল, স্কটলেণ্ডত হোৱা COP26 ছামিটৰ ওপৰত এই নিউজটো আহিছে। ইয়াৰ যি গুৰুত্বপূৰ্ণ আলোচনা সেইটো হৈছে কেনেকৈ আমাৰ আৰ্থৰ টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাত ৰখাব পাৰোঁ, কেনেকৈ গ্ল'বেল ৱাৰ্মিঙৰ এটা ডাঙৰ ইছ্যু হৈ গৈছে, চ' ইয়াক আমি নিৰ্মূল কৰিব পাৰোঁ। এইসমূহ এই নিউজটোত মেজৰ ডিছকাশ্যন কৰিছে। ইয়াকে লক্ষ্য ৰাখি ৱৰ্ল্ড লিডাৰ্ছসমূহে ডিফৰেষ্টেশ্যন কমকৈ কৰিব, হয়নে, আৰু এমিশ্যনক কাট কৰিব চেষ্টা কৰিব। চ' এইসমূহ এই নিউজটোত ডিছকাশ্যন কৰিছে। ইম্পৰ্টেণ্ট এডিটৰিয়েলটো হৈছে COVID-19 এজ এ টেল অফ জব হাৰ্ডশ্বিপ এণ্ড মাইগ্ৰেশ্যনছ, দ্য প্লাইট অফ ইণ্ডিয়ান ওমেন migrant workers in West Asia highlights the lack of gender-centric rights-based safeguards. চ' এই এডিটৰিয়েলটোত বন্ধু বান্ধৱীসকল COVID-19ত হোৱা লকডাউনৰ ফলত কিদৰে বাহিৰৰ কাউণ্ট্ৰিবোৰত যোনবোৰ আমাৰ মহিলাসকল যায় জব কৰিবলৈ, তেওঁলোকৰ জব গুচি গ'ল, বহুত ক্ৰাইচিছ দেখা গ'ল। এই এডিটৰিয়েলত এইসমূহ প্ৰব্লেমৰ বিষয়ে ডিছকাছ কৰিছে। বহুতে বিদেশত যায় চাকৰি কৰিবলৈ, COVID-19ৰ সময়ত তেওঁলোকে বহুত ষ্ট্ৰাগল কৰিব লগা হয় আৰু ভাৰতীয় মহিলাই বহুখিনি প্ৰব্লেমৰে ফেচ কৰিছে। তেওঁলোকে আৰ্ণ নকৰাকৈ আকৌ ভাৰতলৈ ঘূৰি আহিব লগা হ'ল। এইসমূহকে লৈ এই এডিটৰিয়েলটোত ৰাইটাৰে ডিছকাছ কৰিছে। বেছিকৈ আৰৱ কাউণ্ট্ৰিজসমূহত আমাৰ ৱৰ্কাৰ্ছসমূহ থকা দেখা যায় আৰু ইয়াত ওমেনৰ সংখ্যাও বহুত বেছি দেখা যায়। 39% এই কাউণ্ট্ৰিসমূহত মহিলা হোৱা দেখা যায়। এই আৰ্টিকলটোত যদি চাই, ইয়াত আছে এ থ্ৰেড অফ ভলনাৰেবিলিটি, ওমেন একাউণ্ট ফৰ 39% অফ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ইন দ্য GCC International Labour Organization 2017 and the feminization of the workforce across multiple sectors of the economy demonstrates a growing trend. So বন্ধুসকল, ইয়াত কৈছে যে এই মহিলাসকল স্কিল কেটেগৰীটো আছে, আনস্কিল কেটেগৰীটো আছে আৰু ছেমি কেটেগৰীটো থকা দেখা যায়। স্কিল কেটেগৰীত বহুতো নাৰ্ছেছ গৈ হেল্থ ছেক্টৰত কাম কৰে। ছেমি স্কিলত বহুতে মহিলাসকল ঘৰে ঘৰে গৈ কাম কৰে বা তেওঁলোকে চিলড্ৰেন ৰাখে কেয়াৰটেকাৰ হিচাপে, ছেলছমেন হিচাপে কাম কৰে, ইণ্ডাষ্ট্ৰীসমূহত মেনুফেকচাৰত কাম কৰে তেওঁলোকে। কিন্তু যিকোনো স্কিলৰ মহিলাসকল বহুত বেছি এক্সপ্লইটেশ্যন হোৱা দেখা যায়, বহুত ভেদভাৱ দেখা যায় তাত। যিসকল মহিলা ঘূৰি আহিছে তেওঁলোকৰ পৰা মতামত লৈয়ে ৰাইটাৰে এই আৰ্টিকলটো লিখিছে। COVID-19ৰ ফলত এই মাইগ্ৰেশ্যন মহিলাসকল অধিক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। হেল্থ ৱৰ্কাৰ্ছৰ যদি আমি কথা কওঁ, দিন ৰাতি তেওঁলোকে কাম কৰে। COVID-19ৰ ফলত তেওঁলোকে বহুত ধৰণে ৰোগীৰ লগত লাগি থাকিব লগা হয়। যিমানখিনি তেওঁলোকে অভাৰটাইম কাম কৰে তাৰ তুলনাত তেওঁলোকে কিন্তু দৰমহা বহুত কম পায়। চ' এই নাৰ্ছিং মহিলাসকলেও বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হৈছে। প্ৰাইভেট হস্পিটেলসমূহতো বন্ধই কৰি দিলে আৰু তেওঁলোকৰ যি পাৰ্চনেল গ্ল'ভছ হওক আৰু মাস্ক হওক তেওঁলোকে সেই কাউণ্ট্ৰিসমূহত ইমান প্ৰভাইড কৰা নাছিলে। ঠিক আছে, আৰু কি কৰে, যেতিয়া ছুটি হৈ যায় নাৰ্ছবিলাকৰ, তেওঁলোকক একেলগে গাড়ীত পঠিয়াই দিয়ে। তেতিয়া কি হ'ব, বেমাৰটো যে ইজনৰ পৰা ইজনে স্প্ৰেড হ'ব, সেই কথাটো এই চৰকাৰে ভবা নাছিল। চ' এনেদৰে নাৰ্ছসমূহো আমাৰ কাউণ্ট্ৰি বহুতখিনিয়ে অসুবিধাৰ সন্মুখীন হৈছিল।
ছেমি স্কিল ৱৰ্কাৰসমূহো ঘৰত কাম কৰিব যোৱা মহিলাসকল কেঁচুৱা ৰখা কেয়াৰটেকাৰসমূহৰো বহুতৰে চাকৰি যোৱা দেখা গ'ল তেওঁলোকে ছেভিংছ কৰিব পৰাটো দূৰৰে কথা কিন্তু ঘৰলৈ আহিবলৈ তেওঁলোকৰ পইচা নথকাত তাৰ পৰাই য'ৰ ত'ৰ পৰা গোটাই ঘৰ আহিব লগা হ'ল মানে ভাৰতলৈ আৰু এনেকৈ কৈছিল যে তোমালোকে কাম কৰিলে কৰা পইচা কিন্তু দিব নোৱাৰোঁ নহ'লে ঘৰ গুচি যোৱা এনেকুৱা ষ্টেটমেণ্টটো এই এডিটৰিয়েলটোত দিয়া বা দেখা গৈছে আপোনালোকে যদি এডিটৰিয়েলটো পঢ়ে আপোনালোকে গম পাব এনেকুৱা বহুতো অসুবিধা হোৱা দেখা গ'ল সেয়েহে ৰাইটাৰে কৈছে যে আমি এই ভেদভাৱ হোৱা এই যে কাউণ্ট্ৰিসমূহত ভেদভাৱ হৈছে সেই ভেদভাৱক ৰখাবলৈ আমি কিবা এটা পদক্ষেপ ল'ব লাগে আমাৰ মাইগ্ৰেশ্যন মহিলাসকলৰ বাবে চ' বন্ধু বান্ধৱীসকল আজিৰ ইম্পৰ্টেণ্ট নিউজ আৰু এডিটৰিয়েলটো আমি ডিছকাছ কৰোঁ চ' বন্ধু বান্ধৱীসকল মই এনেকৈ আপোনালোকক সদায় দ্য হিন্দু নিউজ পেপাৰৰ এনালাইচিছ কৰোঁ আপোনালোকে যদি আৰু নিউজ বিচাৰে মোক কমেণ্টৰ জৰিয়তে জনাওক আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিহেতু এইবোৰ খুবেই ইম্পৰ্টেণ্ট এডিটৰিয়েল আৰু আৰ্টিকেল আপোনালোকৰ এনচাৰ ৰাইটিঙত ই হেল্প হ'ব চ' আপোনালোকে মিছ নকৰিব আৰু এতিয়া পঢ়ি থাকক ধন্যবাদ জয় আই অসম